Hello guys, welcome back to my YouTube channel. কেনেকা আছে আপোনালোক কমেন্টত জনাব প্লিজ। আৰু এয়া চাওক বন্তি কেইজনী ধুনীয়াকৈ শাৰী পিন্ধি বহি আছে, কিমান ধুনীয়া লাগি আছে। এয়া চাওক হালধীয়া কালাৰৰ কাপোৰ পিন্ধিছে সকলোৱে, কাৰণ আজি হ'ল হালদি চেৰিমনি, যিটো আমাৰ বঙালী ভাষাত গায়ে হলুদ বুলি কয়। আৰু মই যিখন বিয়াত আহিছোঁ সেইখন বঙালী বিয়া হয়, আৰু আজি ৰাতি বিয়া হ'ব। চ' আপোনালোকে ভিডিঅ'টো চাই থাকক, নিশ্চয় ভাল লাগিব। এয়া চাওক আমাৰ কইনাজনী কিমান ধুনীয়া লাগি আছে, চাওক হালধীয়া কালাৰৰ কাপোৰ পিন্ধিছে আৰু ইয়াত ফটোশ্বুট চলি আছে। এয়া চাওক, কমেণ্টত জনাব আপোনালোকে কেনেকুৱা লাগিছে। এয়া চাওক সকলোৱে নাচি আছে, কিমান ভাল লাগি আছে। চাওক ফ্ৰেণ্ডছ, আমাৰ বন্তি ৰেডি হৈ গ'ল আৰু তাইক আজি কইনাৰ ৰূপত দেখি বহুত ভাল লাগি আছে। আৰু ৰঙা কাপোৰযোৰত তাইক বহুত ধুনীয়া লাগি আছে। আৰু ভগৱানৰ ওচৰত এইটোও কামনা কৰোঁ যাতে তাইৰ মেৰিড লাইফটো হেপ্পী হয়, আৰু আপোনালোকেও তাইক আশীৰ্বাদ কৰিব। ये दिल तेरी आंखों में डूबा बन जा मेरी तू महबूब। ফ্ৰেণ্ডছ, বিয়া ধুনীয়াকৈ কমপ্লিট হৈছে ভগৱানৰ আশীৰ্বাদত। আৰু ভিডিঅ'টো চাই আপোনালোকৰ কেনেকুৱা লাগিছে প্লিজ কমেণ্টত জনাব, আৰু লাইক শ্বেয়াৰ আৰু কমেণ্ট